श्रद्धा राइज विश्वनाथक समृद्धिशाली रूपत गढ़ी तुलिबलै विगत दिन समूहत सरकार विभिन्न उन्नयनमूलक आँचनी ग्रहण करी विभाग समूहर जरियते रूपायन करी आहिছে। আজি स्वाधीनता दिवसर এই বিশেষ দিনটোত বিশ্বনাথৰ উন্নয়নৰ বাবে ইতিমধ্যে বিভিন্ন বিভাগৰ জৰিয়তে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ এই সন্মুখীন দাঙিব বিচাৰিছো। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে বিশ্বনাথৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টি সোমাৰি মুঠ 425 কোটি টকা ব্যয় সাপেক্ষে 17টা উন্নয়নমূলক প্ৰজেক্টৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আৰু দুটি প্ৰজেক্টৰ শুভ উদ্বোধন কৰি বিশ্বনাথৰ উন্নয়নৰ দিশত সবল পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী গৰাকী টি গাৰ্ডেন এলেকা চিকিৎসাৰ প্ৰসাৰ বাবে শুভ উদ্বোধন কৰি বিশ্বনাথ ধিয়ালি চতিয়া আৰু গহপুৰৰ টি গাৰ্ডেনৰ 9খন মডেল স্কুল CBSE কাৰিকুলামৰ অধীনত পাঠদান আৰম্ভ কৰি গৈছে। আপোনালোকক জনাবলৈ পাই সুখ হৈছো যে বিশ্বনাথৰ উন্নয়ন পুনঃগঠিত আগুৱাই নিবৰ বাবে অভিলাষী আঁচনিসমূহ ক্ৰমে বিশ্বনাথ ইণ্টিগ্ৰেটেড DC অফিচ, সাৰ্কিট হাউচ, ডিষ্ট্ৰিক্ট স্পৰ্টছ প্ৰজেক্ট, ৰিলিং পাবলিক কমাণ্ডো বেটালিয়ন, বিশ্বনাথৰ ঘৰ পৰা পানপৰ পথা তথা মাথাউৰি, চতিয়া পলিটেকনিক স্কুল আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ নিৰ্মাণৰ কাম ষ্টাৰ্ট কৰা হৈছে। জনসাধাৰণৰ সুস্বাস্থ্য উৎসাহ ৰখাৰ দিশত বিশ্বনাথৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগে সদায় কাম কৰি আহিছে। বিশ্বনাথ স্বাস্থ্য সেৱা বিভাগৰ যতিয়া সঞ্চালকৰ কাৰ্যালয়ৰ অধীনত 2খন অসামৰিক চিকিৎসালয়, 3খন প্ৰাথমিক চিকিৎসালয়, 3খন আদৰ্শ চিকিৎসালয়, 22খন প্ৰাথমিক চিকিৎসালয়, 2খন ৰাজ্যিক চিকিৎসালয়, 174 স্বাস্থ্য কেন্দ্ৰ আৰু 1খন 9 পৰ্যায়ৰ চিকিৎসালয়, সাহায্যপ্ৰাপ্ত স্বাস্থ্য কেন্দ্ৰ 4খন, সমাজৰ মাতৃ আৰু শিশু কল্যাণৰ কেন্দ্ৰৰ দ্বাৰা বিশ্বনাথ সৰ্বজন আৰ্হিক চিকিৎসা সেৱা প্ৰদান কৰা থকা হৈছে। বিশ্বনাথ সামৰিক চিকিৎসালয় ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনিৰ অধীনত মুঠ 18টা টকা ব্যয়েৰে 200খন বিশ্বনাথ দ্ৰুত চিকিৎসালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা হৈছে। আহতে বিশ্বনাথবাসী ৰাইজৰ বাবে আনন্দৰ কৰা এই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ইতিমধ্যে 566 কোটি টকা অনুমোদিত হৈছে আৰু নিৰ্মাণৰ কাম পূৰ্ণগতি চলি আছে। বিশ্বনাথৰ সকলো বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ইতিমধ্যে বাৰ্ষিক অনুদানৰ উৎস হিচাপে 752খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যক অনুযায়ী সৰ্বনিম্ন 10,000 টকা, সৰ্বাধিক 75,000 টকা, সৰ্বমুঠ 2 কোটি 4 লাখ টকা আৰু বিদ্যালয়ৰ খেলৰ সামগ্ৰী কিনাৰ বাবে 40 লাখ টকা ইতিমধ্যে বিদ্যালয়ৰ বেংক একাউণ্টলৈ ৰিলিজ কৰা হৈছে। খাদ্য সামগ্ৰী যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত বিশ্বনাথত অন্ত্যোদয় অন্ন যোজনা শিতানত 10,000টা পৰিয়ালক আৰু 3,000জন হিতাধিকাৰীক আমদানি কৰি 3খন কাৰ্ডৰ বিপৰীতে 35খন চাউল বিতৰণ কৰা হৈছে। অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণৰ অন্তৰ্গত 2021-22 বৰ্ষত 13,000টা কেঁচা ঘৰ অনুমোদন দিয়া হৈছে আৰু 5,000টা গৃহৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আৱাস প্লাছৰ অধীনত 15,000টা গৃহ অনুমোদন দিয়া হৈছে আৰু 4,000টা গৃহৰ কাম সম্পূৰ্ণ হৈছে। অমৃত সৰোবৰ 77টা খন সম্পূৰ্ণ কৰা হৈছে আৰু 79টা মনৰেগা আঁচনি বনানীকৰণ পথবিকলৰ দ্বাৰা দিয়া হৈছে। অসম চৰকাৰৰ শ্বহীদ ফচল কমৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, আইডিঅ সন্দিকৈ মহিলা সন্মান আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পেঞ্চন আঁচনিৰ জৰিয়তে জিলাখনৰ দুখীয়া বৃদ্ধ বিধৱা আৰু বিশেষভাৱে সক্ষম ব্যক্তিক পেঞ্চন দিয়া হৈছে। PWD বিশ্বনাথ ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল ৰোড ডিভিজনৰ জৰিয়তে বিশ্বনাথত বিভিন্ন আঁচনিৰ যোগেদি মুঠ 1টা কাম বিভিন্ন আঁচনিৰ যোগেদি 84 কিলোমিটাৰ পথ তথা কেইবাখনো
দলংৰ কাম পূৰ্ণ গতি চলি আছে। PWD বিশ্বনাথ ডিস্ট্ৰিক্ট টেৰিটৰিয়েল বিল্ডিং ডিভিজনৰ দ্বাৰা বিশ্বনাথ, বিহালী, চতিয়া আৰু বিশ্বনাথৰ চাহ বাগিচাত 8খন আদৰ্শ বিদ্যালয় আৰু 1খন আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। বিশ্বনাথ BF জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়, বিশ্বনাথ নগৰ প্ৰেক্ষাগৃহ আৰু বিহালী অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কাম বৰ্তমান 70% Assam Focus।